নমস্কাৰ দৰ্শক, দেৱশ্ৰী পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। গাখীৰেৰে কেনেকৈ পনীৰৰ এটা ৰেচিপি বনাব পাৰি আপোনালোকক দেখুৱাম। প্ৰথমে মই কেৰাহীত তেল দি দিলোঁ। এতিয়া মই অলপ ঘি দি দিম। ঘি দি দিলোঁ। এতিয়া মই এটা পাত দি দিম। শুকান জলকীয়া এটা দি দিম। পিঁয়াজটো ভালদৰে ভাজি লওঁ। এতিয়া মই কলা জিৰা দি দিম। কলা জিৰা দি দিলোঁ। এতিয়া মই আদা পেষ্ট দি দিম। কেঁচা জলকীয়া পেষ্ট দি দিলোঁ। এতিয়া ভাজি ল'ম মই। এতিয়া নিমখ দি দিলোঁ আৰু অলপ ভাজি ল'ম নিমখটো দি। এতিয়া মই গাখীৰ দি দিম। গাখীৰটো ঢাকি দিব নালাগে, ঢাকি দিলে তলত পৰি যাব। মছলাখিনি ভালদৰে মিহলাই দি আছোঁ। মই পনীৰখিনি ভজা নাই, এনেকৈ ৰাখিছোঁ। এতিয়া মই চেনি দি দিলোঁ। এইটো হ'ল আপোনালোকৰ অপচনেল, সোৱাদ অনুযায়ী দিব। আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। পনীৰখিনি দি দিলোঁ। পনীৰটো হৈ আহিছে। এতিয়া মই মিলাই লওঁ। মই মিলাই লৈছোঁ। আপোনালোকে ঘৰত বনাই খাই চাব, ভাল লাগে এইটো ৰেচিপিটো। আজিলৈ ইমানেই। নমস্কাৰ।